সৰ্বদা বিজয়ী হোৱা। ওম শান্তি। আজিৰ মুৰলী 10 তাৰিখ 11 মাহ 2021। বাবাই কৈছে, মৰমৰ সন্তানসকল, ভাৰত সকলোৰে তীৰ্থস্থান। সেইকাৰণে সকলো ধৰ্মাৱলম্বীকে ভাৰত তীৰ্থৰ মহিমা শুনোৱা, সকলোকে বাৰ্তা দিয়া। প্ৰশ্ন: কোনটো পুৰুষাৰ্থৰে তোমালোকে অন্তিম স্থিতি অনুসৰি গতি হ'ব, নিৰ্দেশিত হৈ যাবা? উত্তৰ: যেতিয়া শুবলৈ যোৱা তেতিয়া প্ৰথমে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, সুদৰ্শন চক্ৰ ঘূৰাই থাকা। যেতিয়া টোপনি আহে তেতিয়া শুই যোৱা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ৰাতিপুৱা উঠিলে সেয়া সাৰ কথাবোৰেই স্মৃতিলৈ আহি থাকিব। এনেকুৱা অভ্যাস কৰিলে তোমালোক নিৰ্দেশিত হৈ যাবা। যিয়ে কৰিব তেওঁৱে পাব। কৰাসকলৰ চলন প্ৰসিদ্ধ হৈ গৈ থাকিব। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1। শৰীৰক ঠিকে ৰাখিবলৈ যোগৰ ধাৰণা কৰিব লাগে। কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। এই জ্ঞান যোগেৰে অলংকৃত হ'ব লাগে, স্থূল অলংকাৰে নহয়। 2. 1 ঘণ্টা আধা ঘণ্টা পঢ়া অৱশ্যে পঢ়িব লাগে। জ্ঞান আৰু যোগত দৌৰ লগাব লাগে। বৰদান: সকলোৰে অন্তৰৰ ৰহস্য জানি সকলোকে ৰাজি কৰোঁতা, সৰ্বদা বিজয়ী হোৱা। শ্লোগান: বৈৰাগ্য এনেকুৱা যোগ্য ধৰণী য'ত যিয়ে ফল সিঁচা সেয়া ফলপ্ৰসূ অৱশ্যে হ'ব। ওম শান্তি।